বিভিন্ন ঠাইত বিভিন্ন নামেৰে জনাজাত। নামনি অসমৰ ধুবুৰীৰ ফালে আমি ইয়াক কাঞ্চিচা শাক বুলিও কওঁ। এইবিধ শাক এইখিনি সময়ত প্ৰচুৰ পৰিমাণে পোৱা যায়। আহকচোন বোলক মইনো এই শাকবিধ কেনেকৈ বনালোঁ আপোনালোককো দেখুৱাওঁ। এইখিনি শাক মই প্ৰথমতে ধুই চফা কৰি লৈছোঁ। ফোৰণৰ বাবে লৈছোঁ মই ইয়াতে কালজিৰা, এটা নহৰু কাটি মই এনেদৰে লৈছোঁ আৰু দুটা জলকীয়া, নহৰু, কেঁচা জলকীয়া আৰু শাকখিনি মই একেলগে মিক্সিত পেষ্ট কৰি লৈছোঁ। আনফালে কেৰাহী এখন গৰম হ'বলৈ দিছোঁ। ইয়াতে অকণমান তেল দিম, কাৰণ যিহেতুকে এইবিধ শাক ঔষধি ৰূপে খোৱা হয়, সেইকাৰণে বেছি তেল মছলা ব্যৱহাৰ কৰা নহয়। তেলখিনি গৰম হৈ আহিলে মই কালজিৰাখিনি দি ফোৰণ দিম। মই কালজিৰাখিনি দি দিছোঁ। অনুযায়ী নিমখ দিছোঁ। আৰু অকণমান হালধি দিম। ইয়াতে বেলেগ একো মছলা নালাগে। চৰ্দি কাহত বৰ উপকাৰী হয়। গেছৰ ফ্লেমটো কমাই দি লাহে লাহে অলপ বেছি ভাজিব লাগিব। বেছি নালাগে।